গাইজ কি খবৰ সকলোৰে মই জুপিতৰা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱা 8টা বাজিছে আমি আহিছোঁ আজি কাৰ্বি শ্বুটিঙত কি হৈ থাকে সকলোবোৰ দেখাই থাকিম আপোনালোকে চাই থাকিব এয়া জিতুলদা ভিডিঅ'টি কোৰিঅগ্ৰাফ কৰিছে জিতুলদা মোক আপোনালোকে সকলোৱে চিনিয়ে পায় ডিমৰে এতিয়া বৰ্তমান বহুত ভাল নাম কৰি আছে আৰু আশা কৰিছোঁ জিতুলদা বহুত ভাল কাম কৰি যাওক জিতুলদা কিবা ক'বা মানে আজি আমি নতুন গান এটি কৰিব ওলাইছোঁ গানটোৰ নাম হ'ল নেক্সট এফে আৰু এইটো হিচাপে আছে প্ৰিন্স ৰহমান আৰু চিৰণী টিপি লগতে আমাৰ কেমেৰামেন আছে মুস্তফা তো ভাল হ'ব বুলি আশা কৰিছোঁ লাষ্টলৈকে চাই থাকিব আমাৰ এইয়া এতিয়া চাহ খাওঁ অলপ ফ্ৰেছ লাগিব আমাৰ অসমীয়াৰ আৰু ৰাতিপুৱাটো হয় চাহৰ পৰাই আমি চাহ খাম তাই ঠাণ্ডা খাব বোলে এইটো মই খাম তাই মানে হেভি তাকেইতো দামী মানুহ তো তাইক এতিয়া মেকআপ দি আছে তো ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিলোঁ আৰু এয়া মেকআপ লৈ হ'ল দেখিছাই ন ইমান স্মুথকৈ কৰিছে হেভি মেকআপ নহয় লাইটকৈ বহুত ভালকৈ কৰি দিছে আমাৰ মেকআপ লৈ হ'ল গোটেইখিনি আৰু ড্ৰেছটো কৰিব আছে এতিয়া গাড়ীখন আহি পেলাই যিটো মেইন জেগা হয় আৰু শ্বুটিঙৰ তালৈকে যাওঁ কি হয় সকলোখিনি দেখাই থাকিম আপোনালোকে মই মেকআপ লৈ থাকোঁতে ইহঁতে মোক এৰি কিনে খাই দিলে এইয়া আমি গৈ আছোঁ লোকেশ্যনটো দেখিছে ন ইমান ধুনীয়া মানে নেচাৰেল এটা পৰিৱেশ বহুত বঢ়িয়া লোকেশ্যন ইয়াতে আহিব ন বিকাশ চেত্ৰী আৰু UK ৰাইডাৰ এইয়া আমাৰ ডিজাইনাৰ ড্ৰেছ দেখিছে বহুত বেছি ধুনীয়া লাগিছে বহুত বেছি ৰ'দ আজি পুৰা কালিয়া হৈ যাম আৰু কিন্তু বতাহও মাৰি আছে আৰু ৰ'দটোৰ কাৰণে লোকেশ্যনটো ইমান বেছি ধুনীয়া আৰু ড্ৰেছটো চাই থাকিব আৰু Roll ha. 1, 2, 3, go. Rengone lokang hon jong sinang lea biti. এয়া আমি এতিয়া আহি গ'লোঁ বেলেগ এটা লোকেশ্যনত দেখিছে ৱাটাৰফল ইমান ধুনীয়া লাগিছে এইটো আমাৰ সোণাপুৰতে আছে পিকনিক প্লেচো হয় টেঘেৰীয়া নামটো আপোনালোকে আহিব পাৰে ইয়াতে বহুত বেছি ধুনীয়া আহিলে বহুত বেছি ভাল পাব ইয়াতে য'ত আমি ফাৰ্ষ্ট শ্বুটিং কৰি আছিলোঁ তাত ইমান বেছি গৰম লাগিছিল ইয়াত অহাৰ পিছত একদম ভাল লাগি গৈছে মানে আৰু পানী পাই গৈছোঁ ন একদম ঠাণ্ডা এতিয়া আমি কাৰ্বি ড্ৰেছ কৰিছোঁ হৈছেগৈ আৰু কৰা ইমান বেছি গৰম মানে দেখিছে নহয় একদম জুল গৈ গৈছে আৰু ইহঁতে ড্ৰেছ কৰি আছে এয়া আমাৰ ড্ৰেছ কৰি হ'ল ভাল লাগে আৰু ট্ৰেডিশ্যনেল বেলেগ ড্ৰেছবোৰ কৰি পেলাই কেনেকুৱা লাগিছে জনাব তাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় দেই কেনেকুৱা লাগিছে কাৰ্বি ড্ৰেছত আপোনালোকে একদম কমেণ্ট কৰিব আৰু তাইক আৰু কথা দেখাই পাইছে তাকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে আমাৰ এতিয়া বেকআপ হৈ গ'ল বহুত বেছি ভাল লাগিল আজি তাৰপিছত এতিয়া খাবলৈ যাম আৰু পিছত আৰু ঘৰা কৰি যাম আৰু এয়া আমি এতিয়া খাবলৈ বহিছোঁ দিনটোৰ অন্তত বহুত ভোক লাগিছে বহুত কষ্ট কৰিলোঁ আমাৰ ভাত খাই মেলি হ'ল চবৰে খাওঁতে আন্ধাৰে হৈছেগৈ এতিয়া ঘৰলৈকে যাওঁ ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ